নমস্কাৰ বন্ধু বান্ধৱীসকল চিনে ৰিভিউৰ আন এটি নতুন আৰু উত্তেজনাপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি মই লৈ আহিছোঁ 2025 চনৰ 18 জুলাইত অসমৰ প্ৰায় 64টা ছবিগৃহত মুক্তি লাভ কৰা হাস্যৰসাত্মক অসমীয়া কথাছবি মালামাল বয়জৰ নিৰ্ভীক আৰু নিৰপেক্ষ ৰিভিউ। ছবিখনৰ পৰিচালকৰ উপৰিও ছবিখনৰ সৈতে জড়িত আন শিল্পীসকলে ছ'চিয়েল মিডিয়াত দাবী কৰিছিল যে দৰ্শকসকলে চিনেমাখন চাই 100% এণ্টাৰটেইনমেণ্ট লাভ কৰিব। প্ৰিমিয়াৰ শ্ব'ৰ অন্তত দিয়া এটি সাক্ষাৎকাৰত অভিনেতা যতীন বৰাই মালামাল বয়জক সকলো দিশৰ পৰা শুনি সৰ্বাংগ সুন্দৰ কথাছবি বুলি অভিহিত কৰিছিল আৰু চিনেমাখন যে ছুপাৰহিট হ'ব সেই কথাও ব্যক্ত কৰাত চিনেমাখন চাবলৈ দুগুণে উৎসুক হৈ উঠিছিল। আৰু ইয়াত বলিউডৰ বিশিষ্ট অভিনেতাই বিশেষ ভূমিকাত অভিনয় কৰা কথাবোৰ শুনি মালামাল বয়জ চোৱাৰ বাবে ভীষণ আগ্ৰহী হৈ আছিল আৰু মুক্তিৰ দিনাখনে ভঙাগড় গেলেৰিয়া চিনেমাত উপস্থিত হৈছিলোঁ দিনৰ প্ৰায় 12:30 শ্ব'ৰ বাবে। টিকট ল'বলৈ কাউণ্টাৰত গৈ হতাশ হ'লোঁ, কিয়নো দৰ্শক নোহোৱাৰ বাবে আমাক কিছু সময় অপেক্ষা কৰিবলৈ ক'লে, লগতে এইটোও জনালে যে মানুহ আহিলে শ্ব' হ'ব। অৱশেষত 10-12জনমান দৰ্শক লৈ ছবিখন আৰম্ভ হ'ল। যি সময়ত ভাইমন্দা আৰু ৰুদ্ৰই দপদপাই চলি আছে তেনেস্থলত একেবাৰে নতুন অসমীয়া কথাছবি মালামাল বয়জত চিনেমা হলৰ চকী খালী কিয়? এই প্ৰশ্নটোৱে মোক বাৰে বাৰে আমনি কৰিছিল আৰু এই প্ৰশ্নৰ উত্তৰ পাবলৈ চিনেমাখন গভীৰভাৱে বিশ্লেষণ কৰিবলৈ বাধ্য কৰালে। তেন্তে বন্ধুসকল আহক সময় নষ্ট নকৰি ৰিভিউটো আৰম্ভ কৰোঁ। মালামাল বয়জ ফিল্মখনৰ মূল কাহিনী এনেধৰণৰ। প্ৰথম 4গৰাকী বন্ধুৰ সপোন, প্ৰতিভা, সংঘৰ্ষ আৰু জীৱন যুদ্ধত বাৰে বাৰে পোৱা বিফলতাৰ বাবে লাভ কৰা নিৰাশা আৰু অৱশেষত কৰ্মই ধৰ্মবাণীক সৰগত কৰি প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি জীৱনত সফলতা হাসিল কৰা। চিনেমাখনত দেখুওৱা এই মটিভেশ্যনেল টপিকটোৱে নিশ্চয় কিছুমান মানুহক বাস্তৱতো উৎসাহিত কৰিব পাৰিব। আৰু দ্বিতীয়তে ভাললগীয়া ভিউটো হ'ল হাত ভৰি থকাৰ পিছতো যে ভিক্ষাৰীবোৰে কাম কৰি খোৱাৰ সলনি আনৰ ওচৰত হাত পাতি ভিক্ষাবৃত্তিত নিয়োজিত হৈ থাকিব বিচাৰে। কৰ্মসংস্থাপন দিব বিচাৰিলেও তাৰ প্ৰতি অনীহা দেখুৱাই ভিক্ষাবৃত্তিত নিমগ্ন হৈ থাকিব বিচাৰে আৰু এইটো হৈছে ফিল্মখনৰ মূল বিষয়বস্তু। প্ৰথমতে কওঁ যে অনিমা লহকৰৰ প্ৰযোজনাত নিৰ্মিত নতুন অসমীয়া ব্যতিক্ৰমধৰ্মী কথাছবি মালামাল বয়জ চিনেমাখনৰ কনচেপ্ট খুব সুন্দৰ আছিল, কিন্তু পৰিচালক মৃণাল ডেকাই দাবী কৰা ধৰণে ইমান সুন্দৰ মেছেজ থকা কাহিনীটো সাৰ্থকভাৱে ৰূপালী পৰ্দাত উপস্থাপন কৰাত বিফল হ'ল। কথাটো এইবাবে কৈছোঁ যে আৰম্ভণিৰ পৰা শেষলৈকে ৰুদ্ৰ চিনেমাখনে যেনেকৈ দৰ্শকক বান্ধি ৰাখিব পাৰিছিল, কমেডি চিনেমা হ'লেও মালামাল বয়জে জিৰণিৰ সময়লৈকে দৰ্শকক মোহচন্না কৰি ৰাখিব নোৱাৰিলে বুলি ক'লে বিশেষ বঢ়াই কোৱা নহ'ব। কমেডি চিনেমা এখন তেতিয়া সফল বুলি ক'ব পাৰি যেতিয়া হাঁহিব নজনা মানুহ এজনৰ মুখত হাঁহিৰ ৰেঙনি ফুটাই তুলিব পাৰে। কিন্তু যিসকল লোকে অকণমান ধেমেলীয়া কথাতে ৰস পাই হাঁহি হাঁহি বাগৰি পৰিব খোজে, তেনেকুৱা দৰ্শকে অৱশ্যে এই মালামাল বয়জত হাঁহিবৰ বাবে যথেষ্ট খোৰাক বিচাৰি পাব। ইয়াৰ উপৰি ৰুদ্ৰত যেনেকৈ প্ৰায়ভাগ অভিনয় শিল্পীয়ে সুন্দৰ অভিনয় কৰা দেখা গৈছিল, মালামাল বয়জতো সেইটো পৰিলক্ষিত নহ'ল। চিনেমাখনৰ মূল নায়িকা আৰু কেইগৰাকীমান চৰিত্ৰ অভিনেতাৰ অভিনয়ৰ বাহিৰে আনবোৰ ক্ষেত্ৰত অভিনয়ৰ মানদণ্ড প্ৰয়োজনতকৈ কিছু নিম্নগামী হোৱা দৃষ্টিগোচৰ হ'ল। বিশেষকৈ বহু প্ৰতীক্ষিত বলিউডৰ অভিনেতা দুৰ্গেশ কুমাৰ আৰু অশোক পাঠকৰ অভিনয়ে দৰ্শকৰ মনত আশানুৰূপ চাপ পেলাব নোৱাৰিলে। মই ভাবোঁ দুৰ্গেশ কুমাৰতকৈ হয়তো আমাৰ অসমীয়া ছবি জগতৰ প্ৰতিষ্ঠিত খলনায়ক দীনেশ দাসে অভিনয় কৰিলে চৰিত্ৰটো অধিক জিলিকাই তুলিব পাৰিলেহেঁতেন বুলি মোৰ বিশ্বাস হয়। অৱশ্যে পৰিচালকে নিজৰ চিনেমাখনত কোন কোন অভিনেতা অভিনেত্ৰীক অভিনয়ৰ ক্ষেত্ৰত নিৰ্বাচন কৰিব সেয়া তেখেতৰ সম্পূৰ্ণ ব্যক্তিগত ইচ্ছা আৰু পচন্দৰ কথা। বলিউডৰ আমদানি অভিনেতাতকৈও দুই এগৰাকী ঘৰুৱা শিল্পীৰ নিভাঁজ অভিনয়ে দৰ্শকক আমোদ দিয়াত সফল হৈছে বুলি মই ডাঠি ক'ব পাৰোঁ। মালামাল বয়জৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ লিখিছে পৰিচালক মৃণাল ডেকাই। এই ফিল্মখনৰ কিছুমান দৃশ্য আননেচেচাৰী দীঘল হোৱা পৰিলক্ষিত হৈছে আৰু এই ছিকুৱেন্সবোৰত চিত্ৰনাট্য আৰু অলপ এডিটিং কৰিলে মাজে মাজে অনুভৱ কৰা আমনিবোৰ কমি গ'লহেঁতেন, অৰ্থাৎ পেচিং ইম্প্ৰুভ হ'লহেঁতেন। এই মালামাল বয়জ ফিল্মখনৰ সংলাপবোৰ ৰিয়েলিষ্টিক, চৰিত্ৰবোৰত বাস্তৱত চলি থকা কথোপকথনত হুবহু প্ৰতিফলন ঘটিছে যদিও কিছুমান শব্দ প্ৰয়োগ নকৰিলেও চিনেমাখনৰ কোনো ক্ষতি নহ'লহেঁতেন। এই চিনেমাখনত কাহিনীৰ তাগিদাত পৰিচালকে যিকেইটা গীত সংযোজন কৰিছে, গীতবোৰ অৱশ্যে ভাল হৈছে বুলি ক'ব লাগিব। এই ফিল্মখনৰ গীত লিখিছে জিন্তু কুমাৰ কাশ্যপ, পাপলু চেতিয়া আৰু বৰ্ষা বৰুৱাই। কাহিনীৰ সৈতে গীতৰ সংযোজন খাপ খাই পৰিছে। গীতত কণ্ঠদান কৰিছে আচুৰ্য বৰপাত্ৰ, জয় বৰুৱা আৰু বহনিমানে। গায়কজনে নিজৰ সুন্দৰ কণ্ঠৰে গীতবোৰ সজীৱ কৰি তোলাত সক্ষম হৈছে। গীতৰ কোৰিঅ'গ্ৰাফি কৰিছে বিদ্যুৎ ৰবিনে। কোৰিঅ'গ্ৰাফি ঠিক ঠাক বুলিয়ে ক'ব লাগিব।
অৱশ্যে বন্ধুবোৰে মদ খোৱা গীতত অভিনয় কৰা কেইজনমান শিল্পীয়ে যেন জোৰকৈ ডান্স কৰা যেন লাগিল। এই ফিল্মখনৰ ডিঅ'পি হৈছে চন্দ্ৰকুমাৰ দাস। চিনেমাটোগ্ৰাফি বিষয়ে ক'বলৈ গ'লে ক'ব লাগিব এভাৰেজ। অৱশ্যে দোকান ভঙা দৃশ্যৰে যে চিত্ৰগ্ৰহণ খুব ধুনীয়া লাগিছে আৰু হৃদয়ত ৰেখাপাত কৰাত সক্ষম হৈছে। কিন্তু ৰিয়ান কুমাৰ দাস আৰু সপোনৰ এৰিয়েল চিনেমাটোগ্ৰাফি চাবলগীয়া আৰু প্ৰশংসা কৰিবলগীয়া হৈছে। সম্পূৰ্ণ বলিউডৰ ষ্টাইলত লোৱা শ্বটবোৰে সেই সময়ত চিনেমাখনৰ গতি এটা উচ্চ মানদণ্ডৰ ফিল্ম চলাই তোলে। এই চিনেমাখনৰ কালাৰ গ্ৰেডিং ফাৰ্ষ্ট ক্লাছ হৈছে, যাৰ ফলত চকুত সুখ দিয়াত ছবিখনে কম্প্ৰমাইজ কৰা নাই। ত্ৰিয়ন মহন্ত, প্ৰিহান প্ৰদীপ্ত আৰু কায়নৰ বেকগ্ৰাউণ্ড স্ক'ৰ কেতিয়াবা ভাল আৰু কেতিয়াবা ভাল নলগা ধৰণৰ উপলব্ধি হয়। ক'বলৈ গ'লে ৰুদ্ৰৰ বেকগ্ৰাউণ্ড মিউজিকৰ তুলনাত বহুত উইক। ছবিখন নিৰ্মাণ কৰোঁতে পৰিচালকে BGMৰ ওপৰত মানে বেকগ্ৰাউণ্ড মিউজিকৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত বুলি মই ভাবোঁ, কিয়নো সুন্দৰ বেকগ্ৰাউণ্ড মিউজিকে ভাল নলগা দৃশ্য এটিকো ইম্পেক্টফুল কৰি অধিক আকৰ্ষিত কৰি তুলিব পাৰে। বন্ধুসকল, সকলো দৰ্শকৰ অভিৰুচি আৰু দৃষ্টিভংগী বেলেগ বেলেগ। কোনোবাই বেয়া পোৱা চিনেমাখন কোনোবাই আকৌ ভীষণ ভাল পাব পাৰে। সেয়েহে এই ৰিভিউটোত মই মাথো মোৰ ব্যক্তিগত মতামতহে আগবঢ়াইছোঁ। মোৰ মতামতত যে চিনেমা এখন হিট হ'ব নাইবা ফ্লপ হ'ব সেয়া নহয়। মোৰ উদ্দেশ্য হৈছে সময় আৰু অৰ্থ খৰচ কৰি চিনেমাখন চাবলৈ যাব বিচৰা দৰ্শকক আগতীয়াকৈ কিছু আভাস দিয়া আৰু নিৰ্মাতাসকলক সৰু সুৰা খুঁটি নাতিবোৰৰ বিষয়ে অৱগত কৰোৱা, যাতে পৰৱৰ্তী ছবিবোৰত তেখেতে অধিক মনোগ্ৰাহী চিনেমা দৰ্শকক উপহাৰ দি অসমীয়া ছবি জগতৰ সুদিনৰ ধাৰাবাহিকতা বজাই ৰাখিব পাৰে। শেষত মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে আপুনি যদি কমেডি চিনেমা ভাল পায় তেতিয়াহ'লে বিনা দ্বিধাই মালামাল বইজ চাবলৈ যাব পাৰে, আৰু যদি অন্য ধৰণৰ বিষয়বস্তু ভাল পায় তেন্তে 2 ঘণ্টা 37 মিনিটৰ এই ফিল্মখনে আপোনাক নিৰাশ কৰিব, মাত্ৰ শেষৰ 10-12 মিনিটৰ দৃশ্যৰ বাহিৰে। বন্ধুসকল, মালামাল বইজ আপুনি চালেনে? যদি চাইছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু লগতে ভিডিঅ'টি লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ। জয় অসম, জয় অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ জয়।